ছোৱালী ব্লগৰ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে আদৰি আনিছোঁ আজি আকৌ। এতিয়া মোৰ ব্লগটো বনোৱা বেছি দিন হোৱা নাই, কিমানখিনি ভালকৈ বনাব পাৰিছোঁ নাজানো। আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাব। আৰু আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ এটা বহুত ধুনীয়া নতুন জেগা, চাবলগীয়া জেগাই হয়। আমি যাবলৈ ওলাই আছোঁ, বাইদেউ আহিব 4টা বজাত মোক নিবৰ কাৰণে। তো ওলাই আছোঁ যাবৰ কাৰণে, ৰেডি হৈ লওঁ। তেনেহ'লে আকৌ পিছত লগ পাইছোঁ। প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব। শান্তি ঘৰত চাহ তাহ খাই হৈ গ'ল আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। গৈ থাকোঁ তেনেহ'লে। আহি পাই গ'লোহি এতিয়া। ইমান দূৰ খোজকঢ়াৰ পিছত ভাগৰ লাগিছে তামাম। কিমান দূৰ খোজকাঢ়ি আহিবলগীয়া হৈছে ঠিক নাই। এইফালে মোৰ পাৰ্টনাৰকেইজনী গৈ আছে। অকণমান বেক কেমেৰা কৰি আপোনালোকক দেখাই আছোঁ। আহি গ'লো। মা মই গৈছিলোঁ তহঁতক কওঁতে সন্ধিয়া হৈ গ'ল। কিমান দূৰ আহিলোঁ, ওচৰতে বুলি কয়। ফাইনেলি আহি পাই গ'লোঁ এইডোখৰ। কিমান দূৰ খোজকাঢ়ি, কিমানে দূৰ খোজকাঢ়িলোঁ। এতিয়া এইখন হিলৰ পাহাৰ, এইখনত গৈ আছোঁ উঠিবলৈ। সেইফালে দেখাই দিছোঁ বেক কেমেৰা কৰি আপোনালোকক। সেইফালে চব গ'লে ডাইৰেক্ট তলতে যাম। ইফালে আমি উঠি আহিলোঁ, সেইফালে গৈ আছোঁ। বাইদেউ ভিডিঅ' বনাই আছে। ইফালে চাওক অকণমান আৰু মোৰ খৰমটো পৰিলে ডাইৰেক্ট তলতে পানী কুঁহাৰ। মোৰ চেণ্ডেল খুলিব লাগিব হা। ৱাও, সেইফালে ফটো মাৰিছে নে ভিডিঅ' বনাইছে? মোক নে মোক খৰমযোৰ পিন্ধি ওপৰলৈ উঠি আহি আছোঁ। এইকেইজনী ভয়ত নাহে বোলে ওপৰলৈ। কিমান ওপৰলৈ উঠি আহিলোঁ। वीडियो कितना अच्छा हवा। ये आंटी के साथ आया हूँ देखने के लिए। हाय हाय वीडियो वीडियो नहीं वीडियो। हाँ हाँ कितना अच्छा। मुझे दुपट्टा उड़ी गए। जिना दीदी हाँ क्या देखो कितना अच्छा लगता है। हाँ ইমানে ওপৰত ঘৰ। সেইখনততো উঠিবলৈ মোৰ সাহস নাই। आप लोग ऊपर नहीं आएंगे क्या? हाँ लगता है। हाँ है। সেইফালে ফোন কৰিছে, এইফালে ফটো মাৰিছে আৰু এইফালে চাওঁ তললৈ কিমান তলত আছে। আমি বহুত ওপৰত উঠি আহিলোঁ। মই এতিয়া বহি ল'লোঁ শিলৰ ওপৰত। ইমান ভাগৰ লাগিছে। ইমান ওপৰলৈ উঠি আহিলোঁ। মজাৰ জেগা। ইমান দূৰ খোজকাঢ়ি কিমান ভাগৰে আহি ইয়াত পাইছেহি। বহুত ধুনীয়া হাৱা মাৰি আছে, মজা লাগিছে। সেইফালে চাওঁ ঘৰ চৰ চব আছে। কিজানি অকল ফটো মাৰি থাকে। ইফালে আণ্টিৰ লগত আহিছিলোঁ, এতিয়া তলত আহি গ'লোঁ ফটো মাৰিবৰ কাৰণে। ফটোৱে মাৰি দিয়া নাই। ইফালে সিহঁতি নিজে নিজে পষ্ট লৈ আছে। ইজনী আণ্টি ওপৰত বহি আছে। आप लोग फोटो खींचो। ইমান ধুনীয়া ধুনীয়া বতাহ
বতাহ মাৰি আছে, যাবলৈ মন যোৱা নাই, কিন্তু গধূলি হৈ গৈছে, সেইটো কাৰণে ঘৰ যাব লাগিব। এতিয়া ৰুমলৈ আহিছোঁ, নামি তলৰ কাৰণে তলৰ পৰা দেখাই আছোঁ কিমান ওপৰলৈ উঠি আহিলোঁ আপোনালোকক। মোৰতো চেণ্ডেল যেতিয়া হাততে লৈ ল'ম। ये मेरा चप्पल है, ये मैं हूँ, चप्पल हाथ में नहीं तो नीचे डायरेक्ट। ঘৰলৈ গৈ আছোঁ এতিয়া, ৰুমলৈ ঘৰে ওলাইছোঁ, ৰুমলৈ গৈ আছোঁ। এখন পাহাৰত উঠি আহিলোঁ, আহি আছোঁ এতিয়া ৰুমলৈ বুলি, জংঘলৰ মাজে মাজে হয়। আৰু সেই জেগাডোখৰলৈ গৈছিলোঁ, সেইডোখৰ কি হয় আপোনালোকক অকণমান কৈ দিছোঁ। সেইডোখৰত বোলে আগতে পাণ্ডৱ যেতিয়া জংঘলত আছিলে, তেতিয়া সেই যোনখিনি শিলৰ পাহাৰ হয়, তাৰ শিলত এতিয়া সেই মানুহটো আহিলে যে শিলৰ পাহাৰৰ তলত তাত গুফা আছে বোলে, সেইটো গুফাতে আছিলে ফাৰ্ষ্ট পাণ্ডৱ। আৰু তাত আমি এতিয়া বেলেগ এটা ছাইডে আহিলোঁ, সেইফালে আহিম বুলি ভাবিছিলোঁ, কিন্তু গেট বন্ধ কৰি থৈছে কৰোণাৰ কাৰণে, সেইটো কাৰণে সেইফালে আহিব নোৱাৰিলোঁ আৰু বেলেগ এটা ৰাস্তা দি আহি গ'লোহি। অকল শিলৰ পাহাৰখনতহে উঠিব পালোঁ, গুফাটো চাব নাপালোঁ। আৰু তাত ভীমৰ বোলে খোজো আছে, খোজ চোজ একো দেখিব নাপালোঁ, একচুৱেলি সেইটো চাম বুলি আহিছিলোঁ। তো অহা মাহত আকৌ আহি আছোঁ, আপোনালোকক অহা মাহত দেখাই আছোঁ গুফাটো। ভিডিঅ'টো চাই থাকিব, আপোনালোকক মই সেই যোনটো গুফালৈ যায় সেই ৰাস্তাটো অকণমান দেখাই দিম। আহি ৰুম পাই গ'লোহি, আপোনালোকক দেখাম বুলি কৈছিলোঁ। যোনডোখৰত পাণ্ডৱৰ পৰিয়ালটো আছিলে, ৰাস্তাটো যোনফালে গেটখন আছিলে, গেটখনৰ আগতে মানে অটো পাই গ'লোঁ, অটোত গুচি আহিলোঁ। বাহঁতি ক'লে অটোতে গুচি যাওঁ, দেৰি হ'ব, আন্ধাৰ হ'বৰ কাৰণে। তো অহা মাহত 3 দিন ছুটি পাই আছোঁ ডিউটি। তাৰপিছত গৈ আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ পাণ্ডৱৰ গুফাটো। আৰু তাত বোলে কিবাকিবি জেগা ভাল ভাল আছে চাবৰ কাৰণে, কিন্তু আজি গৈছিলোঁ তাত চাম বুলিয়ে। বহুত ভাগৰ লাগিলে, কিমান দূৰ খোজকাঢ়ি গ'লোঁ, বহুত মানে কিলোমিটাৰটো মই ইমান এটা ক'ব নোৱাৰোঁ, অলপ বহুতে মানে খোজকাঢ়ি গ'লোঁ, ওখ চাপ পাহাৰৰ লিখীয়া পূৰা। তো অহা মাহত আকৌ গৈ আছোঁ পাণ্ডৱৰ গুফা চাবলৈ, আৰু তাত কিবা মন্দিৰো আছে বোলে, আৰু ভীমৰ খোজ বহি আছে বোলে তাত। তো আপোনালোকক অহা মাহত আকৌ দেখাই আছোঁ, বেয়া নাপাব ভিডিঅ'টো দেখাব নোৱাৰা কাৰণে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আপোনাৰ বন্ধুবৰ্গৰ লগত। আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে, প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, লগতে সকলোৱে ছাপোৰ্ট কৰিব প্লিজ। আৰু মোৰ চেনেলটো খোলা বেছি দিন হোৱা নাই, নতুন চেনেল হয়, প্লিজ সকলোৱে ছাপোৰ্ট কৰিব, তেতিয়া মই আগবাঢ়ি যাতে যাব পাৰোঁ অলপ। ধন্যবাদ, আজিলৈ আহিছোঁ, বাই বাই।